কি করছা বিরু? এনে সুরা बोल बिरु मैं हाथ तेरे पर। पूजा के नकई क्या आज मेरा दन का जन्मदिन है ना। बोरिया लग बोल बोल। की बोरिया लगसी है ते क्या बोरिया नलगी बुआ है? दन कुनी नु अबे बिरु আকলাই তো মোর দন না গোটাই দুনিয়ারে দন হয়। হয় নেকি কি নাম नु দন তোর মক কসুন দন শ্রীকৃষ্ণ। ও নাম তো শুনা শুনা লাগছি ওই এই হান্দি গিলা উপৰত কে লাগছি नु अबे কৃষ্ণ দন তামাম সোনা হি মাখন থাকা গম পালি হল চোর কৰি এৰবু। হয় নেকি তন্দুৰ বাইপেৰিৰ দৰে একে তন্দুৰ বাইপেৰি তো ক'ৰবাত ৰঙালা দেখা পালি সুধাই নিৰে এনে কচোন আদাইলেও নি পেলাই খাই নে এই আমাৰ চোৰ আছিল কৃষ্ণ। এই আমাৰ দেউতা চোন হৈছে কৃষ্ণৰ জন্মদিনে এইটো খেলা খেলা যায় জানা না তই? ভাল লাগে খেলে ন তে তামাম লাগে তো খেলে আৰু আজিৰ দিনটোকে জন্মাষ্টমী বুলি কয়। এই চাওক হান্দি ভাঙা তাই তাকলেকে চিপ্ৰত তই চাই থাকচোন তাৰ গতি কি হ'ব। পূৰ্বী দে বাছা তাকলা তই অ মা ভাঙব পৰা নাই মই ইমান টান। দে ভাঙো দে অলপ বল দি বেছি ময়ো ভাঙিমে হান্দি মাথাটো মাৰি দি হান্দিটোত ভাঙো দে বেটা পাবি ৰ মজা। কি মজা পাব কওচোন বেলেগ একো নহয় মাথাটো দি ভাল লাভ তাৰ। জয় গোবিন্দা আ আ মুলু আয়ো মাথাটো গেলে মোৰ এই একো নহয় দিয়ে কৃষ্ণই হেনে হান্দি সদায় 10টা 20টাকে ভাঙছিল। বেটা বৌক হান্দিটোৰ কোন চিমেণ্টত তই এগলা বুদ্ধি কৰিছে তই বেটা মোক জানি মিনা ক নাই এই একো নহয় দে জন্মাষ্টমী বোলা ফালে এটা খালি আৰু বেটা সকলো চাহ মনে মনে থাক তই মাথাটো ফুলি উঠছি না মোৰ আয়ো দে একো নহয় ৰাজি মোৰ ভাগৰ গাজিগিলে টকা দিম দে বল এতিয়া দনৰ ওচৰত যাওঁ আমি। ইহে দুনিয়া কি দান মই কৃষ্ণৰ বিষয়ে ভালকে নাজনো তন্দে মোক অলপমান শিকে দেচোন। আবে বিৰু আমাৰ দনৰ কথা কৈ চেছ কৰিব নোৱাৰা তোক মই অলপ শ্বৰ্টকে বুজাই দিওঁ দে ন। আমাৰ দনৰ জন্ম হৈছিল জেলখানা। বা জেলত জন্ম হৈছি গভীৰ ৰাতি একদম। তাৰপিছত কি হৈছিল তাৰ কেইদিনমান পিছত সি মাক দেউতাকক জেলৰ পৰা বাহিৰ কৰিছে। কৃষ্ণ সৰুৰ পৰা তামাম বদমাছ আছিল একদম তোৰ দৰে। অ মাই তাৰপিছত কি হৈছিল তাৰপিছত সি তাৰ কংস ভীমাকক খতম কৰি দিছে একদম। আমাকক মাৰি ফেলছি এমান বদমাছ কৃষ্ণ। তাৰ মামাক তামান দস্যু আছিল নামৰি কি কৰব। কৃষ্ণ এগলাখান চবৰে ভালৰ কাৰণে কৰিছিল ভাল মানুহক বাচাবৰ কাৰণে অসুৰবিলাখানক মাৰি ধ্বংস কৰি দিছিল গম পা। বা আজিৰ পৰা মোক কৃষ্ণৰ ফেন হৈ গলো সারা দুনিয়ায় কৃষ্ণৰ ফ্যান আৰু শ্ৰীকৃষ্ণ আমাৰ চবৰে ৰক্ষাকৰ্তা। জয় কৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ। অবে বিৰু মুখত তোৰ কিহৰ এগলা দাগ মুখখন ফুলি বললি আনছি নকবি দে ৰাতি গিলে আৰু পেপা নালগিল নাৰিকলৰ গছত উঠছিলো ধমাকে পৰলো। তোৰ খাত বাহিৰে কিবা কাম আছে নেকি ইমান চৰা নাৰিকলৰ গছ নপৰি কি হম কিবাকে হ'লে নাৰিকলৰ পাত আনবাই লাগব। আবে মই আছো না নো টেনশন পেপা হৈ যাব দে ৰাতি গেলি বল ইচ্ছা গোটাই ইচ্ছা লাগোৱা ন তহঁতৰ কিন্তু পেপা চেপা বন্ধ লাগব দে বল। হেল্ল' বিৰু আমি এতিয়া পেপা বনাবলৈ যাওঁ আৰু সকলোকে জন্মাষ্টমীৰ শুভেচ্ছা দিলোঁ। জয় শ্ৰীকৃষ্ণ।